গাইজ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ ভাল আজি মই ভিডিঅ'টো বহুত ভাটিবেলা মানে ষ্টাৰ্ট দিছোঁ আইফোনটো কওঁতে তো 3:52 আজি মই ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ তাৰমানে মোৰ বেমাৰ হৈছে মানুহ না মোৰ বেমাৰ হ'ব নোৱাৰে নেকি মোৰো বেমাৰ হয় আৰু ইৰো বেমাৰ হয় ইৰ কিতে বেমাৰ হয় যেতিয়া স্কুলত যায় তেতিয়া বেমাৰ হয় বাদ দিয়ক আজি মোৰ লাগছি মস্ত গৰম এই 3:52 আজি মোৰ মোবাইলত এই পানীৰে ৱালপেপাৰ দি থৈ দিছোঁ আজি আমি যাম সাঁতুৰিবা মুখত জোচটো নাই মোৰ পানীৰ লগত সেইকাৰণে প্ৰেম আছে সেইকাৰণে মই আজি যাম সাঁতুৰিবা আমি এইমাত্ৰ আহি পালোঁ পাথৰত আপোনালোকে বোধহয় দেখছি নেক্সট ভ্লগত এখন বেৰাখান নাছিল আজি হৈছে এখন বেৰাখান দিছি ভাবছে নেকি আমাক এখন বেৰাখান দি আমাক ৰখাব পাৰিব আমাক কোনো কাইনা দে ৰখাব নোৱাৰে সৰু দেখা দি বেছ ইতা মই সেনকে যাম ভাজি যাওঁ দুখনে মোক কোনো কাইনা দে ৰখাব নোৱাৰে কায়ো নোৱাৰে পাথৰত নাওখান আছে দেখোন চলা ভাল নেকি এই নাও চাও খালি দেখলি পুৰা ভাল লাগে কিন্তু এতিয়া মোৰ আদাত হৈ গৈছে কি ক'ব আৰু মই নাওটো তই উঠবা নাংগে হা তই উঠলি তই পঢ়লে কাই গেৰাণ্টি ল'ব মোক মাই গলত টিপি ধৰিব সেলাক আমি ৰিক্স নলওঁ ঐ তা মই এখন নাওখন চলম আম পৰা খাইছোঁ গাছৰ পৰা জিংকে আম পৰে সেনেকৈ আম পৰা খাইছোঁ পাঁচ মাথাত সোমাইছে গাইছ আপোনালোকে বোধহয় দেখছিয়ে মোৰ নাও চলা বেছিকৈ এক্সপিৰিয়েঞ্চ নাই এক্সপিৰিয়েঞ্চ নহ'লে এনে আনদখা হয় মই এনে একলে গললৈকে অহা পানী বেছি নহয় উঠিবা জানো সেইকাৰণে মই আজি নমৰিলোঁ নাওখনেতো সাঁতুৰিব লাগে ইতা মই নিজাকে সাঁতুৰিম সাঁতোৰাৰ কাৰণে পুৰা ৰেডি আৰু মোৰ এতিয়াও ৰেডি এতিয়া ধুইলে দি আছোঁ Sumantar su. No, 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 no. Tidak mah hati banu, akha naik. Mau kata thaka mai di. Deh, muka. উল্টে ৰিচাৰ খুন দেখা পাইছা না কোৱা কাটি গিছিলো এইছা মই দিবা কোৱা নাছিলো তোকলে থিলো বাই কৈছো পাপা না দে তোক মাফ কৰা নাজই একদমই কিবা পুলিচ মেলি ফাই দেখিম তোক পেলেন তো কেনে লাগছি ভাল লাগছে দেখছি না ইমা খান আছে না না ভাহু চাম মই একদমে দেখি ভাই আছো সৰু বুঢ়া দুখ পাই বুঢ়া দুখ পাইছো সুন্দৰ চেহেৰাটোত কাৰোবাৰ নজৰ লাগছে মোৰ ফাইনেলি সাতটা হ'ল আৰু বল আমি ঘৰত যাওঁ ফাইনেলি মোৰ সাতটা হ'ল আৰু মই সাতৰি মেথ ঘৰত আহি পালোঁ তো আজি আৰু এটা সুখৰ খবৰ তো ইনভাইট কৰিছে বিষ্ণু পূজাত আজি আৰু বেলেগ ঘৰৰ তো সেইকাৰণে আজি যাম আপোনালোকে চাব আৰু আমি জহৰ ক্ষীৰ খাম মজা লাগিব সেই টাইম আহি গৈছে আমি যাম এতিয়া বিষ্ণু পূজাত সৰুকো অলপ কওঁ সৰু বোধহয় টিভি চাই আছে সৰু নাজানা কি বল জল্দি কৰে জল্দি আমি কইনা চাব নাজানো নহয় ইমান সময় কিয় লুকাই আছা পূজাত এটাই চিষ্টেম হৈছে গিলাচ চিলাচ ধোৱা নিবা তেনেকৈ পুৰা মডাৰ্ণ হৈ গৈছে পূজাও মডাৰ্ণ হৈ যায় নেকি আজিকালি বাই বাই চাইকেল তোৰ কাৰণে খিচিন নানো আমি ফাইনেলি আহি পালোঁ বিষ্ণু পূজাত আহাত তাকে তো মই তাৰে আগৰ পৰা ভ্লগটো নাপানো তে অলপ পাছে আৰু লাগাল পাই আছোঁ খিচিৰ খাই আমি ফাইনেলি নাৰায়ণ পূজা শেষ হ'ল এই জখৰ ক্ষীৰৰ পৰিমাণটো কমি যাইছে তাৰমানে আজি ইমান চতু তো ফাইনেলি মই ঘৰতে আহি পালোঁ অৱশ্যে কাবুলী বুট দিছে সিহঁতি ভাল কাম কৰিছে আহি পালোঁ আৰু চাই আছে দেউতাই টিভি সেইকাৰণে বেছি হাল্লা কৰিব নোৱাৰি বা বেছি জোৰকৈ বকবা নোৱাৰোঁ তে আৰু কালি লগ পাই আছোঁ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ ভাল এতিয়া মই বৰ্তমান কলেজৰ পৰা মস্তিকে ঘৰত যাই আছোঁ আৰু মস্ত গৰম দিছে দস্তি গৰম দিছে না একদম গৰম চলা ভিজি গৈছে চলা ভিজি মানে কি মই তলেদি টপটপি ধৰছি তাৰমানে কি ক'ম আপোনাক মানে বিয়া চিয়া আছে না না ভোক লাগছে খাই যাব লৈ তাতে পুৰা খাই যাব বুলি হয় কথাটো পিছে আৰু বিয়া আছে দেখোন খাইও যাব পাৰি আঞ্জা বা কিহৰ পৰা নাজানো আঞ্জা খাব লাগিব ধৰিব পাৰে বোধ হয় কালি হিন্দে কালি হ'ব দে
বৰ্তমান মই ঘৰত এই মাত্ৰ আহি পালোঁ আহি পাই মই ভাবছোঁ কি কাষত যে এখন বিয়া যি আছিল তাতে খাই আহোঁ নেকি ভাত পিছে মায়ে যি ভাত ঘৰত ৰান্ধছি মইতো গম পোৱা নাই সেইকাৰণে তাতে নাখালোঁ নহ'লে তাতে খালোৱে হয় আৰু এটা মেইন কথা সৰুই বা কক গেছি ৰাতিপুৱাৰ পৰা মই তাতে দেখাই পোৱা নাই ক'ত বা গেছি বিচি যাওঁ আৰু সৰুক বিচাৰি পালোঁ সৰু ছাগালটোক কিছুমান মানে মানুহ শিক্ষা দি আছে আৰু আহাৰ বিল্ডিং পূৰা তৈয়াৰ হৈয়ে পইচা থাকিলে আৰু কি চিন্তা পইচা ফেলে দিয়ক আৰু বিন্দাছ এনে হৈ যাব কি ধুনীয়া বতাহ মিলি আছে বাহ অন্তৰ চন্তৰ চুই গৈছি অন্তৰ চন্তৰ ঠাণ্ডা পৰি গৈছে আৰু ইমান বতাহ সহ্য কৰিব নোৱাৰোঁ বাপৰে বাপ লেপচেপ উৰিব লাগিব তে বাই বাই আৰু এটা নেক্সট ব্লগত লাগাল পাই আছোঁ তে থেংকছ ফৰ ৱাচিং